দিশাবিনী আনিটি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ আৰু আজি ৰাতিপুৱা আহিলোহি ব্লগটো আৰম্ভ কৰিম বুলি আৰু এতিয়া মন্দিৰৰ পৰা আহিলোঁ এতিয়া 8 বাজিলেই মন্দিৰৰ পৰা আহি পেলাই ভাবিলোঁ ব্লগটো আৰম্ভ তেতিয়াহ'লে আপোনালোকক দেখাই যাম দিনটোৰ কিছু অংশ মই কি কৰোঁ কি নকৰোঁ তাৰ আগত এটা বস্তু আপোনালোকক দেখাই লম বস্তু ঠিক নহয় আমাৰ সৰু ফুলনি বাগিচাখন আপোনালোকক দেখাই দিম চাওকচোন কিমান ধুনীয়াকৈ ফুল ফুলিছে আহক তেন্তে বাগিচাখনৰ মাজলৈ যাওঁ हेलो फ्रेंड्स और एतिया दिनर 12 बाजी गले एतिया যাব লাগিব কিচেনলৈ ভাত বনাবৰ হলে যেহেতু আৰু আপোনালোককে দেখাই যাম কি বনাও আৰু দিনটো কিবা কিবি কাম কৰি থাকিলো এইখিনি আপোনালোকক দেখুৱা নহল আৰু এইখিনি কৰি পেলাই আৰু আহিলো এতিয়া যাম আকৌ কিচেনলৈ আৰু আপোনালোকৰ লগত শেয়াৰ কৰিম কি বনাও আৰু চাই থাকিব তেনেহলে ভিডিঅ'টি আজি দুপৰীয়া সাজত আছে মাছ আৰু এইখিনি মই প্ৰথমতে ভালদৰে ধুই পেলাই নিমখ আলু দি সানি ললোঁ আৰু এইখিনি ফ্ৰাই কৰি ললোঁ আৰু আজি মাছ বনাম মগু মাহেৰে এয়া গোটা মগুখিনি তিয়াই ৰাখিছিলোঁ আৰু এতিয়া এইখিনি মিক্সিত দিম এইখিনি ললোঁ নাৰিকল আৰু এতিয়া মিক্সিত গোটা মগুখিনি দিলোঁ
আৰু তাত দিলোঁ 2টা জলকীয়া আৰু নাৰিকলখিনিও দি দিলোঁ। তাৰপিছত দিম অকণমান পিঁয়াজ। এতিয়া এইখিনি গোটেইখিনি মিক্স কৰি ল'ম। এয়া হৈ গ'ল আৰু এতিয়া আমি এইখিনি ফ্ৰাই কৰি ল'ম। এয়া পেষ্টখিনি দি দিলোঁ। ইয়াত দিলোঁ সোৱাদ অনুযায়ী অকণমান নিমখ, হালধি, অকণমান আদা নহৰুৰ পেষ্ট, ৰেড চিলি পাউডাৰ আধা চামুচ, জিৰা পাউডাৰ আধা চামুচ, ধনিয়া পাউডাৰ আধা চামুচ। এতিয়া এইখিনি মিলাই দিলোঁ। আৰু দিলোঁ অকণমান চেনি। এইখিনি ভালদৰে ভাজি লোৱাৰ পিছত ইয়াত পানী দি দিলোঁ। তাৰপিছত এনেকৈ ভালদৰে মিলাই ইয়াত ঢাকনিটো লগাই দিম অকণমান টাইমৰ বাবে। আৰু এতিয়া ভালদৰে উতলিবলৈ ধৰিছে যেতিয়া ইয়াত মাছখিনিও দি দিম। আৰু অকণমান টাইমৰ বাবে আকৌ ঢাকনিখন লগাই ৰাখিম। এয়া আমাৰ হৈয়ে গ'ল আৰু নমোৱাৰ আগত ইয়াত দিম কচুৰি মেথি এচামুচ। মিলাই দিলোঁ আৰু গেছটো অফ কৰি দিলোঁ। এয়া আমাৰ মগু মাহেৰে বনোৱা মাছৰ জোলখন ৰেডি হৈ গ'ল। দেখিবলৈ যিমান ধুনীয়া আছে, খাবলৈ কিন্তু সিমানেই সোৱাদ হৈছে। আপোনালোকৰ বা কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আজিৰ ভ্লগটো মই এইখিনিতে শেষ কৰোঁ। বেছি দীঘলীয়াকৈ নকৰোঁ, বেছি দীঘল কৰিলেতো বহুতখিনিয়ে থাকি যায়, সেইকাৰণে আৰু বেছি দীঘলীয়া নকৰোঁ, এইখিনিতে শেষ কৰোঁ। আৰু আমিও ভাতটো খাই লওঁ। আৰু যদি চাই ভাল লাগিল তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটিত আপুনি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব। তেতিয়াহ'লে মই দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে সোনকালে পাই যাব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।